Hello friends, today we discuss about Aadhar card, why it's important in Assam and what benefits nowadays in Assam or other state in India. So friends, we learn how to Aadhar card. Friends, Aadhar card is a 12-digit individual identification number issued by the unique identification of India. This number will serve as a proof of identity and address anywhere in India. Friends, let's see how to apply. আবেদন কৰিব পাৰি চাওঁ। বন্ধুসকল, প্ৰথমতে আপোনালোকে এই লিংকটোত যাব। মই ডিছক্ৰিপশ্যনৰ লিংকটো দি দিছোঁ। আপোনালোকে তাত ক্লিক কৰাৰ লগে লগে এইখন পেজত আহি পাবহি। আপোনালোকে দেখা পাইছে বন্ধুসকল। ইয়াৰ পিছতে যাব ছিলেক্ট কৰিব ষ্টেট। যিহেতু আমি অসমৰ কৰি আছোঁ, গতিকে অসমৰ ষ্টেট দিবই লাগিব, আছাম। ইয়াৰ পিছতে ছিলেক্ট কৰিব আপোনালোকৰ ডিষ্ট্ৰিক্টখন। মই সদ্যহতে কাৰ্বি আংলং ডিষ্ট্ৰিক্টখন ছিলেক্ট কৰিছোঁ। ইয়াৰ পিছতে ছিলেক্ট কৰিব ছাব ডিষ্ট্ৰিক্ট। আপোনালোকৰ ছাব ডিষ্ট্ৰিক্ট কি হয় সেইখন ছিলেক্ট কৰিব। ইয়াৰ অকল ডিফুৱে আছে, গতিকে মই ডিফু দিছোঁ। ইয়াৰ পিছতে আপোনালোকে ছিলেক্ট কৰিব VTC, অৰ্থাৎ ভিলেজ টাউন চিটি। ইয়াৰ পিছতে আপোনালোকে ভেৰিফিকেশ্যন কোডটো দিব। ভেৰিফিকেশ্যন কোডটো দিয়াৰ পিছতে চাৰ্চ অপশ্যনত ক্লিক কৰিব। চাৰ্চ অপশ্যনত ক্লিক কৰাৰ পিছতে আপোনালোকৰ জিলাৰ আধাৰ কাৰ্ডৰ চেণ্টাৰসমূহৰ নাম ইয়াত ওলাই পৰিব। মই কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ চাৰ্চ কৰিছিলোঁ, গতিকে কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ আধাৰ কাৰ্ডৰ চেণ্টাৰ নামো ইয়াত ওলাই পৰিছে। ৰেজিষ্টাৰ নেম হৈছে ষ্টেট বেংক অফ ইণ্ডিয়া নিউ 654। এজেঞ্চি নেম ইউটিলিটি ফৰ্মছ প্ৰাইভেট লিমিটেড। চেণ্টাৰ চামাৰী ইউটিলিটি ফৰ্মছ প্ৰাইভেট লিমিটেড LDRB বেংক, কাৰ্বি আংলং আছাম, কাৰ্বি আংলং ডিফু, ধনচিৰি বজাৰ, আছাম 782470। কণ্টেক্ট পাৰ্চন বাপ্পীনাথ। লাষ্ট আপডেট ডেট 29 অক্টোবৰ 2017। চেণ্টাৰ টাইপ পাৰ্মানেণ্ট। গতিকে কাৰ্বি আংলঙৰ যিসকল ব্যক্তিয়ে আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিম বুলি ভাবি আছে, তেওঁলোকে উপৰোক্ত এড্ৰেছত গৈ পেলাই যোগাযোগ কৰিব। আৰু আপোনালোকে অৰ্থাৎ বেলেগ ডিষ্ট্ৰিক্টৰ যদি কোনোবাই তেনেধৰণে আবেদন কৰিম বুলি ভাবি আছে, তেওঁলোকে ইয়াতো চাৰ্চ কৰাৰ পিছত যিটো চেণ্টাৰ নাম পায় তাত গৈ পেলাই আপোনালোকে যোগাযোগ কৰিবগৈ। গতিকে বন্ধুসকল, চাৰ্চ কৰাৰ পিছত যিকেইটাত আধাৰ চেণ্টাৰৰ নাম ওলাই তাৰ যিকোনো এটাত গৈ আধাৰ কাৰ্ডৰ বাবে আপুনি এপ্লাই কৰিব পাৰিব। গতিকে বন্ধুসকল, আপোনালোকে দেখা পালে অসমত ক'ত কেনেকৈ আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিব পাৰি। কিবা অসুবিধা হ'লে নিশ্চয় কমেণ্ট দিব, মই নিশ্চয় উত্তৰ দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ইয়াতে আৰু এটা কথা আপোনালোকক Benefits of Aadhar card in Assam. The 12-digit identification number on Aadhar card is used to get LPG subsidy amount directly in the bank account. 1. LPG subsidiary. 2. Instant bank account. 8. Aadhar number help you to open instant bank account. 3. Monthly pension. 3. Monthly pension. 4. Student scholarship. 4. Student scholarship. 5. Passport in 10 days. You have Aadhar card, you can get passport in just 10 days. Friends, if you want more information, subscribe NRC YouTube channel. Thank you.